জীৱনটো বিয়া পতা ছোৱালীতকৈ একো চৰাহে হৈ গৈছে পৰাপক্ষত পাৰিলে এনেকৈ চুলিখিনিৰ মাজতে এফুটা পাৰি ইয়াৰ পৰা ইয়ালৈকে এনেকৈ সেন্দুৰখন লৈ উৰণিখন লৈ আহিলেই আমাৰ এওঁ নাই নহয় কামলৈ গ'ল তেনেকুৱা ক'বলৈ ফিল এটাহে আছেগৈ আৰু ভাত বনা কাপোৰ ধো ৰুম মুচ সেইবোৰেহে এইবোৰ ৰাতিপুৱা গধূলি অকল ভাত বনোৱা এইখনেই হৈ যায় লাইফত একদম মানে অশান্তি মানে পইতা চোৱা বুলি ক'লে এইবোৰ কেৰেলা পইতা চোৱা গোটেই ইনচাইক্লোপিডিয়াখন গোটেইখন মোৰ ইয়ালৈকে আহিলে এইবোৰ কেইটা ৰুমত নাখাওঁ দেই ৰুমত আৰু খাব নোৱাৰি যাওঁ বাহিৰতে খাই সন্ধিয়াই ওলাই যাম একেবাৰে ৰাতি ভাত চাত গৰহাগৰহে খাইহে সোমামি ইচাত বিচাত গা লৈ কঁকাল এভাজ দুভাজ তিনিভাজ কৰি পিনে আহি পালোহি মই যোৰহাটৰ মিঠাপুখুৰী ৰোডৰ কাষতে থকা হানিলেম ৰেষ্টুৰেণ্টলৈ সোমাই আহি ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰ ডিজাইনে মোক বাৰুকৈ আকৰ্ষিত কৰিলে বিশেষকৈ এই মৌমাখিজনীয়ে ইফালে পেটত থকা নিগনিকেইটাও টুটু টাটাকৈ কলিজাৰ পৰা কিনি লৈ ঘূৰি ফুৰিবলৈ ধৰিছে লগালগ মই অৰ্ডাৰ দিছিলোঁ এটা ষ্টাৰ্টাৰত আছিলে আপোনাৰ হানিলেম চিকেন বম যিটো কেৱল এই ৰেষ্টুৰেণ্টতে পোৱা যায় লগতে আছিলে এটা ক'ল্ড ড্ৰিংক লগতে ইয়াৰ ছাৰ্ভিচো শলাগ ল'বলগীয়া অৰ্ডাৰ দিয়া কিছু সময়ৰ পাছতে মোৰ অৰ্ডাৰ আহি পালে আৰু মই মেইন ডিছত অৰ্ডাৰ দিছিলোঁ হাঁহৰ মাংসৰ সৈতে ভাতৰ থালি আৰু সেইফালে মোৰ ভাগৰ আহি পালে মোৰ ষ্টাৰ্টাৰ আৰু লগতে তেওঁলোকৰ মাছালা ক'ল্ড ড্ৰিংক হানিলেম ৰেষ্টুৰেণ্টৰ ছিক্ৰেট ডিছ হৈছে এই হানিলেম চিকেন বম আৰু হানিলেম পনীৰ বম এইকেইটা তেওঁলোকৰ হেনো ৰেষ্টুৰেণ্টতে পোৱা যায় লগতে আছিলে চিকেন দেশী ম'ম' চিকেন হাক্কা নুডলছ ড্ৰামছ অফ হেভেন পেন ফ্ৰাইড টাইবেটান চিকেন ম'ম' হট এণ্ড স্পাইচি চিকেন ম'ম' হানি গাৰ্লিক চিকেন হানিলেম পনীৰ বম পেৰি পেৰি ফ্ৰাইছ আৰু অন্যান্য বহুতো তাৰ পাছতে মোৰ মেইন থালি আহিলে মই অৰ্ডাৰ দিছিলোঁ হাঁহৰ মাংসৰে মোৰ ভাতৰ থালিখন ঘৰলৈ বহুত বেছি মনত পৰে মই কিন্তু বিৰাট টেষ্টি পালোঁ খাই আপোনালোকেও যদি আহিব বিচাৰিছে যোৰহাটৰ মিঠাপুখুৰী ৰোডৰ একেবাৰে কাষতে থকা হানিলেম ৰেষ্টুৰেণ্টলৈ আহিবলৈ নাপাহৰিব ইয়াতে হাঁহৰ লগতে মুৰ্গী ছাগলীৰ মাংস পোৱা যায় হানিলেম ৰেষ্টুৰেণ্ট ভিজিট কৰাৰ পাছতে আপুনি লয়েলিটি কাৰ্ড কিন্তু ল'বলৈ নাপাহৰিব এই লয়েলিটি কাৰ্ডত থাকিব আপোনালোকৰ 10% ডিছকাউণ্ট লগতে এটা ষ্টাৰ্টাৰ আৰু এটা ক'ল্ড ড্ৰিংক